সম্ভালৰ কাৰণে মানুহবিলাকে ঘৰত বহুত কিবা কিবি থাকে তেখেতে ঘূৰি ফুৰিব ভাল পায় গাঁৱত ঘূৰিব ভাল পায় আৰু মাজে মাজে ফোন কৰে ৱাইফে যে আপুনি ক'ত আছে ঘৰত আছে না মই ঘৰতে আছোঁ তো ৱাইফে হেৰি হৈ যায় আৰু কি বুলি কয় ছেটিছফাই হৈ যায় আৰু ঠিকে আছে ঘৰতে আছে কিছুদিন পিছত ৱাইফৰ সন্দেহ লাগে ঘৰত নাথাকে তাৰপিছত আৰু ফোন কৰি পেলাই কয় যে আপুনি ঘৰতে আছে না ঘৰতে আছোঁ পাকঘৰতে মিক্সিটো চলাই দিছোঁ একবাৰ সন্দেহটো মাৰাৰ কাৰণে পাকঘৰত যদি ঘৰত আছে মিক্সিটো চলাই দিব তেখেতেও কি কৰিলে পিছত কি কৰিলে মিক্সিটোৰ লগত লৈ থকা কৰি আৰু লম্বাৰ লগত ৰাখিছে যাতে দূৰ হ'লেও যাতে মিক্সিটো দিব পাৰে আৰু এনেকৈ পিছত ফোন কৰে যে আপুনি ঘৰত আছে না ঘৰতে আছোঁ মিক্সি চলাই দিয়ক তেখেতে মিক্সি চলাই দিয়ে য'তে থাকে ত'তে বাহিৰত ফুৰিব গ'লেও মিক্সি চলাই দিয়ে আৰু কিছুদিন পিছত ৱাইফৰ আকৌ সন্দেহ লৈ গ'লে একদিন আধাতে ছুটি লৈ পেলাই ঘৰত গুচি আহিল দুপৰীয়া সময়ত তো ঘৰত আহি পেলাই দেখা পায় এখেতটো নাই তো ঘৰৰ পৰা ফোন কৰিছে আপুনি ঘৰত আছে না আছোঁ ঘৰত মিক্সি চলাই দিছে মিক্সি চলাই দিছে ৱাইফে কৈছে আপুনি ঘৰত আহক মিক্সি মই চলাম এতিয়া কাৰণ কিয় আমি ভিআইপি মানুহ নহয় সেইকাৰণে পটককৈ ফোন কৰিব লাগিছে এতিয়া যদি কনক কলিতা বা আমাৰ যিটো হেমংগ আমাৰ যিটো MLA আছে আমি যদি ফোন কৰি ধৰে নেকি কিয় নধৰে ভিআইপি মানুহ ফোন নধৰে তৎক্ষণ ফোন ধৰে নেকি নধৰে তো আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে আপোনালোকৰ চব ভিআইপি হৈ যাওক যদি ইমাৰ্জেঞ্চি আছে আপোনালোকে ভাইব্ৰেটত ৰাখিব পাৰে আৰু যদি ইমাৰ্জেঞ্চি নাই তেতিয়াহ'লে ছুইচ অফো কৰিব পাৰে হয়নে নহয় বা ভাইব্ৰেটত ৰাখিলেও কোনেও গম নাপায় ফোন আহিলেও হয়নে নহয় তো আধা ঘণ্টা কাৰণে ৰাখিব পাৰিব চবে ৰাখিব পাৰিব যিমান ব্যক্তি আহি চব ছাকচেছ হোৱাৰ কাৰণে আহিছে চবকে ছাকচেছ লাগে মানে পইচা লাগে ছাকচেছ মানে পইচা লাগে ছাকচেছ বুলি কওঁতে আচলতে পইচাও নহয় বহুত কিবা কিবি আহে ছাকচেছৰ লগত মান আহে সন্মান আহে হয়নে নহয় ফ্ৰীডম আহে ফাইনেন্সিয়েল ফ্ৰীডম আহে টাইম ফ্ৰীডম আহে এইবিলাক বহুত আহে কিন্তু মেইনলি কি পইচা পইচা আমাৰ কাৰণে পইচা ভগৱান নহয় কিন্তু ভগৱানতকৈ কম নহয় কিন্তু নহয় পইচা দি মা দেউতাক কিনিব নোৱাৰি কিন্তু পইচা নহ'লে মা দেউতাক ভাল হস্পিটেলত চিকিৎসা কৰিব নোৱাৰি পইচা দি মা দেউতাৰ মৰম কিনিব নোৱাৰি কিন্তু পইচা নহ'লে মা দেউতা আপোনাৰ লগত নাথাকিব থাকে নেকি যিটো কাৰণে ভালেই লগতে থাকোঁ মই এটা ঘটনা এটা নিজস্ব ঘটনা এটা আমাৰ ছাৰ একজন আছে আপোনাৰ নাম সকলোৱে চিনি পায় ধনঞ্জয় নাই হ'ব যায় আছে বহুতবিলাক যদি নাই হ'ব যায় আছে এই ৰাণাৰ দিনবিলাক পঢ়া মঞ্চ